লাহে 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 ফাৰ্মখন মই গোটেই দেখুওৱা নাই আৰু পোৱালি চাব কেনেকৈ ভালকৈ দেখুওৱা নাই তো আজি আপোনালোকক দেখুৱাম বলক অকণ ধুনীয়াকৈ হেল্ল' বন্ধুসকল জেডি ফাৰ্মিং মোৰ আৰু এক নতুন ভিডিঅ' আপোনালোক স্বাগত জনালোঁ আশা কৰোঁ আপোনালোক চব ভালে আছে তো বন্ধুসকল মাজতে বহুত প্ৰব্লেম গ'ল ফাৰ্মৰ বহুতখিনি বেমাৰ পোৱালিটোতে বহুতখিনি প্ৰব্লেম গ'ল তাৰপিছত আপোনালোক ফাৰ্মখন মই গোটেই দেখুওৱা নাই আৰু পোৱালি চাব কেনেকৈ ভালকৈ দেখুওৱা নাই তো আজি আপোনালোকক দেখুৱাম বলক গোটেইকেইটা গাহৰি দেখুৱাম কোনকেইটা গাহৰি কেনেকৈ ৰাখিছোঁ খুব ধুনীয়াকৈ কণ্ডিশ্যনত আছে তো বলক আমি আপোনালোকক দেখাম আপোনালোকে দেখিব পাৰে মই বহুতেই ইয়াতে আছে এক ৰাস্তাৰ কাষত ৰাখিছোঁ কাৰণ আপোনাৰ ইয়াক অলপমান দূৰত ৰাখি থৈ দিছোঁ এইকেইদিন উৎপাতটো বেছি হৈছে ইয়াৰ এইকেইদিন দৰক চিঙি গুচি যায় আৰু এইজনী আমাৰ গিলজনী ঘুৰুৰ এই মই আপোনালোকক কৈছিলোঁ আগৰ ভিডিঅ'তে অলপ অসুখ হৈ আছিল এতিয়া অলপ ইম্প্ৰুভমেণ্ট হৈছে তাইৰ স্বাস্থ্যটো ইম্প্ৰুভমেণ্ট হৈছে তাৰপৰা আৰু আপোনাৰ সেইজনী গিলজনী হেমচিয়াৰ এইজন পিয়'ৰ হেমচিয়াৰ গিল এই ফাৰ্ষ্ট ডেট আহি গৈছে তো মই ছেকেণ্ড ডেটত ছাৰ্ভিচ লগাওঁ বুলি ভাবিছোঁ চাওঁ কি হয় আৰু মোৰ দানা থোৱাৰ ৰুমটো আৰু মোৰ দানা অনা নাই এতিয়া আৰু ইয়াত মই দানা বনোৱাও নাই কাৰণ এই পোৱালি তাৰ পিছত মোৰ অলপ অসুবিধা হৈ গ'ল দানা বনোৱা টাইমত মই ঘৰতে মাক বনাব দিলোঁ বাকী আপোনাৰ ইয়াত গাহৰি মেডিচিন আছে এই নতুনকৈ আনা মই আইৰণৰ ইনজেকশ্যন ভিটামিন বি কমপ্লেক্স আৰু এই আপোনাৰ চাফা কৰাৰ কাৰণে ব্লিচিং পাউডাৰ পটা আছে যে এইবিলাক এইখিনি ইয়াত বেছিক মেডিচিন আপোনালোকে ৰাখিবই লিভাৰৰ ঔষধ মিনাৰেল মিক্সাৰ এইখিনি আৰু মোৰ পেলুৰ ঔষধো আছে তাত থৈ দিছোঁ তো বলক বাকীকেইটা চাওঁ এয়া বন্ধুসকল মোৰ খাচীকেইটা এইটো মই যে আপোনালোকক খাচী এটাৰ অসুবিধা হ'বলৈ কৈছিলোঁ এইটো খিনাইছে বন্ধুসকল এইটো ভালেই আছিল এইটোৰ দৰে স্বাস্থ্য আছিল আৰু অলপমান ভালেখিনি খিনাইছে এতিয়া খোৱা হৈছে বাৰু চাওঁ আৰু এটা ই অলপ সৰু আনতে সৰু বাকী এই তিনিটা খাচী আপোনাৰ মই ভাবিছোঁ এই তিনিটা মোটামুটি ডিচেম্বৰলৈকে খ্ৰীষ্টমাছৰ টাইমত এৰি দিম বুলি ভাবিছোঁ কি হয় নাজানো আৰু ৱেট কিমানমান হয় আৰু আপোনাৰ এইজনী মোৰ F1জনী এই পিছ এই আপোনাৰ এইকেইটা পোৱালি চাওক এইটো ইয়াত হৈ আছে এইকেইটা কৰাত হৈ আছে ধুনীয়া হেমচিয়াৰৰ পাৰ্চেণ্টেজৰ পোৱালি হৈছে ক্ৰছ পোৱালি হৈছে এইকেইটা F2 পোৱালি বুলিও ক'ব পাৰি আপোনাৰ যিটোকে মাকজনী ক্ৰছে আছিলে অলৰেডি এইৰো হাত সোমাই পোৱালি উলিব লগা হৈছে লাষ্টত কেইটামান লাহে 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 বিৰাট ভাল পায় এনেকৈ আপোনাৰ এনেকৈ পিহি থাকিলে বিৰাটেই ভাল পায় তো আপোনালোকেও মানে যদি গাহৰিবিলাক আনে এনেকৈ যদি আপোনালোকে সিহঁতক মানে এনেকৈ মৰম কৰা সেইটো ৰাখে তেতিয়াহ'লে গাহৰিবিলাক উগ্ৰ নহয় খুবেই শান্ত হয় পোৱালি দিয়াৰ টাইমত বা পোৱালিক বেজি দিয়াৰ টাইমতো আপোনাক আক্ৰমণ নকৰে নহ'লে গাহৰিবিলাক অলপ উগ্ৰ হয় আৰু এইজনী আপোনাৰ প্ৰথম যোনজনী গাহৰি মই বাচিব বুলি ভাবিছিলোঁ হেমচিয়াৰজনী পিয়ৰজনী এই পোৱালি সেই এটা হয় ভাল পাৰ্চেণ্টেজৰ হেমচিয়াৰৰ পোৱালি হৈছে সেই দুটাই পোৱালি হৈছে ইয়াৰ অলপ ডিউৰকৰ পাৰ্চেণ্টেজ আহিছে যিহেতুকে বাপেকটো অলপমান ডিউৰকৰ পাৰ্চেণ্টেজ আছিলে তো এই মাইকী এইজনী ডিউৰকৰ পাৰ্চেণ্টেজ আহিছে আৰু সেইভাগেতো বৰ হয় সেয়াক মই বৰে কৰি ৰাখিম এইটো হেমচিয়াৰৰ বোৰটো আপোনালোক যদি কোনোবা হেমচিয়াৰৰ বোৰ লাগে মোক কণ্টেক্ট কৰি থ'ব আপোনালোকক মই সেইটো দি দিম বনাই দি দিম আইৰণৰ বেজি বি কমপ্লেক্সন তৈয়াৰ কৰি আপোনালোকক দি দিম সেইটো মই নাৰাখোঁ কাৰণ মোৰ ফাৰ্মৰ পাখিনি ইনব্ৰিডিং হৈ যাব যদি মই নাৰাখোঁ আৰু এইজনী মোৰ লোকেলজনী আছিলে এই পোৱালিবিলাক চাওকচোন ধুনীয়া এখন পোৱালি হৈছে এই পোৱালিকেইটা এইৰ পোৱালি যদি কোনোবা লাগে আপোনালোকে মোক কণ্টেক্ট কৰি থৈ দিব আৰু মই বেছি পোৱালি নেবেচোঁ এইবাৰ ৰাখিমেই মই বহুত পোৱালি ৰাখিম বুলি ভাবিছোঁ ফাৰ্মত তো বন্ধুসকল এইখিনি আছিল এইকেইটা গাখীৰ খাব ধৰিছে মাকৰ ধুনীয়াকৈ এই বৰ্ডটো যিটো মই বিক্ৰী কৰিম বুলি ভাবিছোঁ ধুনীয়া পাৰ্চেণ্টেজ হয় মেটেল ব্লেক কালাৰৰ হয় আপোনালোকৰ যিটো হেমচিয়াৰৰ পিয়'ৰ ব্ৰিড নহয় বা লোকেলৰ পাৰ্চেণ্টেজ থাকে সেইবিলাকৰ স্কিনটো না মেটেল ব্লেক মানে ডাৰ্ক ব্লেক নহয় অলপমান
বচ্চা টাইপৰ মানে বগা টাইপৰ ক'লা হয় আৰু যোনবিলাক হেমচাৰৰ ভাল পাৰ্চেণ্টেজত পৰিলে আপোনালোকে গম পাব মেটেলবিলাক হয় পূৰা অলপ ডাৰ্ক ক'লা হয় যদি মাইকীজনী এই অলপমান ক্ষীণালে তো মাইকীজনী ৰাখিম বুলি ভাবিছোঁ মতা বহুতটো বেছি আপোনাৰ ইহঁতৰ বয়স আজি 6 দিন হৈ গ'ল কমপ্লিট বন্ধুসকল এই 8টা পোৱালি হৈছিলে ফাৰ্ষ্ট টাইমত 2টা মৰা পোৱালি ওলাইছিল আৰু ইহঁততকৈ বহুত ডাঙৰ আছিল চাইজত বহুত এবাৰ পোৱালি হৈছিল চাগে সেইকাৰণে মৰিছে বাকী তাইৰো 4টা আছিল 2টা মৰা ওলাইছে উপায় নাই মোৰ ভুলৰ কাৰণে হ'ব পাৰে এইটো আৰু এইবাৰ বন্ধুসকল দেখা পালে গোটেইকেইটা গাহৰি আপোনালোকে আৰু কণ্ডিশ্যনটো কেনে পালে জনাব আৰু আপোনাৰ এতিয়া মই আপোনালোকৰ ভিডিঅ'ত একেলগে আইৰণৰ ইনজেকশ্যন মাৰাকেইটা দেখাম একেলগে এতিয়া দানা চানা দি মই ফ্ৰী হৈ লওঁ দানা নেদেখাওঁ আপোনালোকক কাৰণ মই কেমেৰা ধৰা মানুহ নাই তো মই দানাখিনি দি লওঁ দানাখিনি দিলেও কোনোবা একদম চাওঁ মানে মই কাৰণে ধৰিব লাগিব মানে পোৱালি ধৰাত হেল্প কৰি দিব লাগিব নহ'লে জঁপিয়ালে ইনজেকশ্যন মাৰিলে যদি আপোনাৰ বেছি জঁপিয়াই অলপমান দিগদাৰ হৈ যায় বেছি সোমাই যায় কেতিয়াবা ইনজেকশ্যন চিটিকি যায় তো ব'লক আমি আপোনালোকক দেখাওঁ এয়া গা ধুই আছোঁ Sobi dari sobai. Kamu tak tahu. ada tipu sin tapi dia ingin tak malu apa kan Hola, tu sisi nak kau tu mah. Ya tu. বন্ধুসকল মই এতিয়া গা পা ধুই আহিলোঁ মানে কি হৈছে আপোনাৰ কামখিনি কৰি আৰু ভিডিঅ' নবনালোঁ মই গাটো ধুই আহিলোঁ একেলগে আৰু আজি ভিডিঅ'টো এইখিনিয়ে হৈছে বন্ধুসকল আৰু আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু কোনোবা যদি কিবা ক'ব লগা বা কিবা জানিব লগা কথা আছে কমেণ্ট কৰিব আৰু আশা কৰোঁ আপোনালোকৰ দিনবোৰ শুভ হওক আজি ভিডিঅ'ত এইখিনিয়ে সামৰণি মাৰিলোঁ ইয়াতে বন্ধুসকল তেতিয়াহ'লে বাই বাই